বগৰীবোৰ চোৱা কিমান লাগি আছে, খোৱা মানুহ নাইকিয়া। গোটেই বগৰীজোপা এবাৰ গছজোপা দেখাই দিওঁ। আমি এতিয়া জঁপিয়াও ছিঙিব নালাগে, একদম পূৰা মানুহটোতকৈ হাইটৰ তলত বগৰী লাগি আছে, ইমান লাগি আছে। আমি এতিয়া এনেকৈও জঁপিয়াও ছিঙিব নালাগে, জাষ্ট এনেকৈ লৈ পেলাই এনেকৈ খাই দিলেই হ'ল। এতিয়া বাৰু মুখত ছিগনেচাৰ আছে, খাব নোৱাৰোঁ। বগৰীজোপা খাবলৈও বহুত ধুনীয়া, বহুত মিঠা। মই দুটামান খাই চালোঁ ছিগনেচাৰটো খোৱাৰ আগত। এতিয়া ভাবিছোঁ বেলেগ এদিন আহিম, ফ্ৰেণ্ডছৰ লগত নিমখ জলকীয়া লৈ আহিম। চব বগৰী চাওক কি ধুনীয়াকৈ লাগি আছে। ইমান গছজোপা মানে ডাঙৰ গছজোপা, গোটেই বগৰী মানে পাততকৈ বগৰী পূৰা ফুল হয়। বগৰী হৈছে বতৰৰ ফল, আৰু বতৰৰ ফল বতৰত খোৱাৰ মজাই বেলেগ। কিন্তু আজি মই এটা বেলেগ কামত ওলাই আহিছিলোঁ, সেইকাৰণে মই বগৰী খোৱাৰ ইমান জুতি নল'লোঁ আৰু মই মোৰ নিজৰ কামত গুচি গ'লোঁ। কিন্তু ৰাস্তাতে বগৰীখিনি দেখি মই তাৰ লগত এটা ফটো আৰু ভিডিঅ' কৰি ল'লোঁ। চাওক আপোনালোকে ভিডিঅ'টো।